নমস্কাৰ বন্ধুসকল, আকৌ এবাৰ স্বাগতম জনাইছোঁ বিশ্বৰ ক্ৰিকেট খবৰ ইউটিউব চেনেলৰ আৰু এটা নতুন ভিডিঅ'লৈ। বন্ধুসকল, অহা ৩ নৱেম্বৰ অৰ্থাৎ কাইলৈৰ পৰা আৰম্ভ হ'বলগীয়া ভাৰত আৰু বাংলাদেশৰ T20 ছিৰিজৰ পৰা দুটা বেয়া খবৰ আহিছে। কি বেয়া খবৰ আহিছে জানিবলৈ ভিডিঅ'টো শেষলৈকে চাওক। তেন্তে আহকচোন আমি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। বিশ্বৰ সকলো প্ৰান্তৰ ক্ৰিকেট খেলৰ বাতৰি পাবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। বন্ধুসকল, অহা ৩ নৱেম্বৰ দেওবাৰে দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত খেলাবলগীয়া প্ৰথমখন T20 আৰম্ভ নহওঁতেই আমাৰ হাতত দুটা বেয়া খবৰ আহি পৰিছে। প্ৰথম বেয়া খবৰটো হ'ল অতি গুৰুত্বপূৰ্ণ। ভাৰত আৰু বাংলাদেশৰ এই T20 ছিৰিজৰ ভাৰতীয় দলৰ অধিনায়কৰ দায়িত্ব লোৱা আমাৰ সকলোৰে মৰমৰ ৰোহিত শৰ্মা অনুশীলন কৰি থকা সময়ত আহত হৈছে। হয় বন্ধুসকল, ঠিকেই শুনিছে, ভাৰতীয় দলৰ কেপ্টেইন ৰোহিত শৰ্মাই T20 ছিৰিজ আৰম্ভ হোৱাৰ পূৰ্বে যি নেট প্ৰেক্টিচ চলে তাত অনুশীলনৰ সময়ত আঘাতপ্ৰাপ্ত হয়। নেটত বেটিং অনুশীলন কৰি থকা সময়ত এটা বল আহি তেওঁৰ বাওঁ ভৰিৰ আঁঠুৰ ওপৰত লাগে আৰু বলটো ভৰিত লগাৰ লগে লগেই তেওঁৰ অনুশীলন সামৰি ড্ৰেছিং ৰুমলৈ গুচি যায়। এই আঘাত কিমান গুৰুতৰ এতিয়ালৈকে ধৰিব পৰা নাই, কিন্তু অনুশীলন সামৰি ড্ৰেছিং ৰুমলৈ যোৱা বিষয়টোৱে সকলোকে কিছু পৰিমাণে চিন্তাত পেলাইছে। যদি ৰোহিত শৰ্মাৰ আঘাতৰ বাবে প্ৰথমখন T20ৰ পৰা বাদ পৰে তেন্তে অধিনায়কৰ দায়িত্ব কোনে গ্ৰহণ কৰিব সেইটো লক্ষণীয় হ'ব। অৱশ্যে এতিয়ালৈকে তেওঁ খেলিব পাৰিব নে নোৱাৰিব তাৰ কোনো অফিচিয়েল আপডেট BCCIয়ে আগবঢ়োৱা নাই। এইটো পৰৱৰ্তী সময়তহে গম পোৱা হ'ব। বন্ধুসকল, দ্বিতীয় বেয়া খবৰটোও গুৰুত্বপূৰ্ণ বুলি ক'ব পাৰি। আপোনালোকে সকলোৱে জানে যে ভাৰত আৰু বাংলাদেশৰ প্ৰথমখন T20 দিল্লীত অনুষ্ঠিত হ'ব, কিন্তু এই সময়ত দিল্লীৰ অৱস্থা বৰ বেছি ভাল নহয়, কিয়নো সকলো ফালে কেৱল প্ৰদূষণ আৰু প্ৰদূষণ। আৰু এই প্ৰদূষণ বাংলাদেশী খেলুৱৈসকলে অনুমান কৰিছে। অত্যন্ত গেলা গন্ধত থাকিব নোৱাৰি বাংলাদেশৰ খেলুৱৈসকলে নেট প্ৰেক্টিচৰ সময়ত মাস্ক পিন্ধি ল'বলগীয়া অৱস্থা হৈছে। ইয়াৰ পৰা অনুমান কৰিব পাৰি যে দিল্লী চহৰখন কিমান প্ৰদূষণেৰে ভৰা। বন্ধুসকল, আপোনালোকৰ হয়তো মনত আছে 2 বছৰৰ আগত 2017 চনত যেতিয়া শ্ৰীলংকাই ভাৰতৰ এই দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত টেষ্ট মেচ খেলিবলৈ আহিছিল, তেতিয়া এই পৰিৱেশ পৰিলক্ষিত হৈছিল। সকলোৱে মাস্ক পিন্ধি খেলিবলৈ বাধ্য হৈছিল। কিছুমান ক্ৰিকেট বিশেষজ্ঞই কৈছিল যে ভাৰত বনাম বাংলাদেশৰ প্ৰথমখন T20 দিল্লীৰ পৰা আনি অন্য ঠাইত পাতিব লাগে, কিন্তু BCCIৰ প্ৰেছিডেণ্ট সৌৰভ গাংগুলীয়ে ফাইনেল ডিচিশ্যন কৰি দিলে যে দিল্লীৰ পৰা এই খেলখন অন্য ঠাইলৈ স্থানান্তৰিত কৰা নহ'ব। বন্ধুসকল, ভাৰত বাংলাদেশৰ T20 ছিৰিজৰ পৰা অহা বেয়া খবৰ দুটা এয়াই আছিল। আশা কৰোঁ দুয়োটা প্ৰব্লেম সোনকালে ঠিক হৈ যায় আৰু আমি এখন সুন্দৰ ৰোমাঞ্চকৰ T20 খেল উপভোগ কৰিবলৈ পাওঁ। আজিলৈ ইমানেই আছিল ভিডিঅ'টো। যদি ভিডিঅ'টো ভাল লাগিল আপোনালোকৰ বন্ধুসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।